এভৰিৱান আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ কচু আৰু মাছৰ সহজ এটা ৰেচিপি। ইয়াত লৈছোঁ মই কেইটামান সৰিয়হ লৈছোঁ, গোটা সৰিয়হ, অকণমান পিঁয়াজ লৈছোঁ, কেইটামান মাছ লৈছোঁ, এটা টেঙা লৈছোঁ আৰু এটা কচু লৈছোঁ। কচুটো মই সিজাই লৈছোঁ। কেৰাহী গৰম হ'বলৈ গেছত উঠাই দিছোঁ। ইয়াত মই কচু আৰু মাছৰ টেঙা আঞ্জাখন দুটাৰ কাৰণে বনাম। আপোনালোকে যদি বেছিকৈ বনাব বিচাৰে তেতিয়াহ'লে কচু আৰু দিব। কেৰাহীখন গৰম হ'ল। কেৰাহীখন গৰম হোৱাত মই ইয়াত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত মই ইয়াত মাছকেইটা ভাজি ল'ম। মোৰ হৈ গৈছে ইয়াত। সেইখিনিতে মই আৰু অলপমান তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত উঠাই ল'লোঁ। সৰিয়হকেইটা ফুটি হোৱাত ইয়াতে মই পিঁয়াজখিনি দি দিম। ভালদৰে ইয়াত লৰাই দিম। পিঁয়াজখিনি ৰঙচুৱা হৈ যোৱাত মই ইয়াতে কচুখিনি পিটিকি লৈছিলোঁ। কচুখিনি ইয়াতে দি দিম আৰু ভালদৰে লৰাই ভাজি ল'ম। এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কৰিব আৰু কোনোবাই যদি এনেদৰে বনাই খাইছে কমেণ্ট কৰি জনাব। ইয়াতে মই এতিয়া জোখমতে হালধি আৰু নিমখ দি লৈছোঁ। নিমখ হালধি দি লৰাই লৈছোঁ মই। ইয়াতে মই তেল খুব কম ব্যৱহাৰ কৰিছোঁ। এগিলাচ গৰম পানী দি লৈছোঁ। গৰম পানী গিলাচ দি ভালদৰে লৰাই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে পানী ইয়াত আৰু ব্যৱহাৰ কৰিব পাৰে। নেমুটো মই এইদৰে চেপি লৈছোঁ আৰু আঞ্জাখনত দি লৈছোঁ। লগতে উতল অহাত মই মাছখিনিও দি ল'লোঁ। মাছখিনি দি ভালদৰে লৰাই দি উতল আহিবলৈ দিম। এয়া দেখিছে মোৰ ধুনীয়াকৈ উতল আহি গৈছে। মোৰ মাছৰ আঞ্জাখন হৈ গৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু এয়া মোৰ মাছৰ ৰেচিপি ৰেডি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। খাবলৈ খুব টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাব। আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই।